পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ অসম আৰু গোসানীবাৰী যুৱকবৃন্দৰ সহযোগত জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ যিটো জন্মদিন, এই জন্মদিনৰ আজিৰ যিখন বিশেষ সভা, এই সভাৰ সন্মানীয় সভাপতি মহোদয়, উপলক মহোদয়, ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ পুতলি কায়স্থ বাইদেউ কুমুদ শইকীয়া, শ্ৰদ্ধাৰ নেত্ৰজিৎ বৰা, ইয়াত উপস্থিত থকা এই অঞ্চলৰ মোৰ দেউতা সদৃশ, ককা সদৃশ যিসকল জ্যেষ্ঠবৰ আছে, আই মাতৃসকল, নতুন প্ৰজন্ম, ইয়াত আজি উপস্থিত থকা মোৰ অতি মৰমৰ ভাই, এটা জাতীয় কণ্ঠ ৰাহুল, আৰু মোক যিটো পৰিয়ালে নিমন্ত্ৰণ জনাই আনিছে, সেই পৰিয়ালটো অৰ্থাৎ পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ সমগ্ৰ পৰিয়ালবৰ্গ আৰু গোসানীবাৰী যুৱকবৃন্দ। প্ৰথমতে মই নমস্কাৰ জনাইছো এই পৰিয়ালটিক, যে পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ আৰু গোসানীবাৰী যুৱকবৃন্দই যিটো দিনত যিটো কামৰ বাবে মোৰ দৰে এজন সাধাৰণ মানুহক ইয়াত নিমন্ত্ৰণ কৰি এই মঞ্চখনত থিয় হোৱাৰ সুযোগ দিলে। মোৰ বাওঁ কাষে যিখন ফটো আছে, যিখন প্ৰতিচ্ছবি আছে, সেই মানুহজন মই সাংবাদিক বুলি কয়, আচলতে সংবাদদাতা বুলি মই কৈ বেছি ভাল পাওঁ। এই ব্যক্তিজন মই ভগৱান মানুহ। এই ব্যক্তিজন যিদিনা ঢুকাইছে, ল'ৰাটো অসম জাতীয় বিদ্যালয়ৰ নুনমাটিৰ যিখন বিদ্যালয়, তাৰ পৰা আঙুলিত ধৰি পেলাই লৈ যাওঁতে দুপৰীয়া সময়ত যেতিয়া তেওঁক মাৰি পেলোৱা হৈছে ঘাটক, যি এতিয়াও থিয় হৈ আছে, তেওঁ মৰা ঘাটক আমাৰ মাজত, সেই ব্যক্তিজন ঢুকুৱাৰ দিনা মোৰ বয়স আছিল 9.5 বছৰ। গতিকে তেওঁৰ বিষয়ে ক'ব পৰা যিখিনি জ্ঞান বা তেওঁক জনা যিটো সমসাময়িক এজন ব্যক্তি বা তেওঁতকে অলপ কম হলেও জনা, যেনেকৈ মনোৰম গগৈ যিসকল ব্যক্তিয়ে জানে, তাৰ আধাও হয়তো মই নাজানো। মই শুনিছো, পৰৱৰ্তী সময়ত পঢ়ি যিখিনি জানিম সেই কথাখিনি আজি আপোনালোকৰ আগত ক'বৰ বাবে যত্ন কৰিম। আৰু প্ৰথমতে কৰিলেও ভুল হ'ব পাৰে, কাৰণ ইয়াত জ্যেষ্ঠ বহুত কেইজন সংবাদদাতা আছে, সেইসকলে তেখেতক হয়তো কোনোবাজনে পাইছেও, গতিকে আপোনালোকে বেছি জানিব। গতিকে যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। মোৰ বিষয় দিছিলে, মোক বাছি দিছিলে বিষয়, যিটো বিষয় ইয়াত বাছি দিছিল, দুটা বিষয় দিছিলে, গাম্ভীৰ্য হয়নে? দুটা বিষয় দিয়া হৈছিলে। এটা আছিলে স্বাধীন অসমৰ প্ৰবক্তা পৰাগ কুমাৰ দাস আৰু বৰ্তমান সময়ত তেখেতৰ প্ৰাসংগিকতা, আৰু দ্বিতীয়টো দিছিল যে আলফাৰ ওপৰত পৰাগ কুমাৰ দাসৰ দৃষ্টিভংগী। মোৰ বাবে সাংঘাতিক জটিল, সাংঘাতিকে জটিল। আমাৰ দৰে এজন সাধাৰণ তৃণমূল পৰ্যায়ৰ সাংবাদিকৰ বাবে পৰাগ দাৰ চিন্তা, পৰাগ দাৰ কলম, পৰাগ দাসৰ যিবিলাক ভৱিষ্যতৰ যিবিলাক চিন্তা, এইবিলাক আঁচুৰিবলৈ, তাক বুটলি আনি ক'বলৈ এইটো ধৃষ্টতা কৰাই মৰকা চৰকাৰে। তথাপিও মই ক'ব বিচাৰিম, প্ৰথমতে মই অকণমান চুই যাব বিচাৰিম যে আলফাৰ ওপৰত পৰাগ কুমাৰ দাসৰ দৃষ্টিভংগী। মই অকণমান ক'ব বিচাৰিম যে আলফাক পৰাগ কুমাৰ দাসে বা আলফাৰ লগত পৰাগ কুমাৰ দাসৰ যিটো কোৱা হয় যে আলফাৰ মুখপত্ৰ বুলিও কৈছিলে পৰাগ কুমাৰ দাসক। তেওঁ আলফাৰ কথাবিলাক হেনো পৰাগ কুমাৰ দাসে কৈছিলে, পৰাগ কুমাৰ দাসেই আলফা আছিল, এটা মুদ্ৰাৰ ইপিঠি বুলিও আজিও কিছু লোকে কয়, সেই সময়তো খুব কৈছিলে। যিখিনিয়ে কৈছিলে সেইখিনি ৰাহুলে কৈ গৈছে, যে যিখিনিয়ে অতিকেন্দ্ৰিক ৰাষ্ট্ৰীয়তাবাদটো বিচাৰে, দিল্লীয়ে ভগৱান, দিল্লীয়ে সকলো, দিল্লীয়ে অক্সিজেন দিলেহে অন্যান্য 35খন ৰাজ্য চলিব, যিসকলে ভাবে, সেইসকলৰ বাবে পৰাগ কুমাৰ দাস আলফাৰ মুখপাত্ৰ আছিল, মানে আলফাই আছিল বুলি সেই সময়ত বনাই দিছিল পৰাগ কুমাৰ দাসক। আৰু সেইবাবে সেই যিসকলে আঁঠু লৈছিলে ৰাজহাৰ বেকা কৰি দিল্লীৰ ওচৰত, সেইসকলৰ নেতৃত্বতে তেওঁলোকৰ ছাঁবিলাকেই পৰাগ কুমাৰ দাসক হত্যা কৰিছে। সেই কথাবিলাক আমি পৰৱৰ্তী সময়ত টেলিভিছনৰ স্ক্ৰীণ বা জনপ্ৰিয় যিসমূহ কাকতৰ প্ৰথম পৃষ্ঠাত আমি ক'লা আখৰে দেখা পাইছো। যিসকলে মাৰিছিল বুলি কৈছে, সেইসকল ব্যক্তিৰে কিছু এতিয়া ভাগৱত পঢ়ে। আজিৰ তাৰিখত তেওঁলোকে ভাগৱত পঢ়ে, আৰু ভাগৱত পঢ়ি তেওঁ গোসাঁই হ'ব বিচাৰে তেওঁলোকে, কিন্তু তেওঁলোকৰ নেতৃত্বতে সেই মানুহজনক নিজৰ সন্তানটো লৈ যাওঁতে মাৰি পেলোৱা হৈছিল। সেইসকল ব্যক্তিৰ নেতৃত্বতে এতিয়া অইল ইণ্ডিয়াৰ যিবিলাক ৰিগ বহুৱাই, অইল ইণ্ডিয়াৰ যিবিলাক
সাৰ্ভে কৰে, মইতো মুকলিকে কোৱা ল'ৰা, মই ভয় নকৰো, এইটো কাৰণে মোৰ কথাবোৰ এনেকে উত্তেজিত হয়। মই এনেকেই কওঁ, কা আন্দোলনত এমাহ পলাই আছিলো, গতিকে মোৰ কথাবোৰ একদম খাৰাকে কৈ ভাল পাওঁ। মই যি হয় মইতো ভাবি নাথাকো, আজি অকলে গাড়ী চলাই আহিছো, অকলেই যাম। মই এইবিলাক ভাবি নাথাকো, কাইলৈ মৰিম মাৰিব, এইবিলাক কোনোদিন ভাবিয়ে পোৱা নাই। আহোঁতে মাক সেৱা কৰি আহো, আৰু আহোঁতে মই ফাকুৱালে চাই সেৱা কৰি আহো। নিউজ কৰিবলৈ গ'লেও ক'ৰবাত কথা ক'বলৈ আহিলে সেই লোকসকলে আজি তাৰিখত অল ইণ্ডিয়াৰ ছাৰ্ভেৰ, তেওঁলোকে উজনি অসমৰ ছাৰ্ভেৰ সেইসকল অন্যতম ঠিকাদাৰ। মানে সেইসকল এতিয়া ডাঙৰ মানুহ, সেইসকল মানুহ যিসকলে পৰাগ দাস মাৰি পেলাইছিল। পৰাগ দাস কোন আছিল? মই টপিকটো কৈ তাৰপিছত মই আঁচুৰিবৰ বাবে যত্ন কৰি চমু কৰিম, যেতিয়া আপোনালোক যথেষ্ট কম মানুহ যদিও মই আপোনালোকৰ চৰণত ভৰি এইবাবে সেৱা কৰিছো যে পৰাগ দাসৰ কথা শুনিবলৈ আপোনালোক আহিছে। ২৬ বছৰ আগত মৰি যোৱা মানুহজনৰ কথা আপোনালোকে শুনিবলৈ আহিছে। আৰু আমি যিজন মানুহক ধূপ লগাওঁ, এই মানুহজনক আমি ধূপ লগাওঁ। কিয় লগাওঁ? যে এই মানুহজনে কোৱা প্ৰতিটো কথা আজিৰ তাৰিখত আখৰে আখৰে ৰূপায়িত হৈছে। আজিৰ তাৰিখত আমি আমাৰ গাঁৱত যেতিয়া শংকৰ জন্মোৎসৱ হয়, তাৰ যিটো প্ৰচেছন ওলাই শোভাযাত্ৰা, তাৰ পিছত ধুতিখন পিন্ধি ওলাই যাবলৈ লাজ পাওঁ। কিন্তু আমি অষ্টমী আৰু নৱমীৰ দিনা দুৰ্গা পূজাৰ সময়ত জন্মোৎসৱ পৰে, সেই দুদিন কিন্তু কলাত কেঁচুৱাটো লৈ হলেও বাজেট যিমান যাওক আপোনাৰ, আপুনি দুৰ্গা পূজাৰ সময়ত চিকিমিকি কাপোৰ পিন্ধি পেলাই আপুনি দুৰ্গা পূজাত খোজ কাঢ়িবলৈ ভাল পায়। মই ধৰ্ম ভহা নাই, কিন্তু সেইবিলাকতকে শংকৰ জন্মোৎসৱটো আমাৰ প্ৰাণ আছিল, আমাৰ গুৰু আছিল। সেই কথা কৈছিলে পৰাগ দাসে। এই যে অসমীয়াত্ব কথা যে আমি কৈ আছো, অসমীয়াত্ব মানে কি? অসমীয়াত্ব মানে লুইতৰ পাৰৰ কথাবিলাক কৈছিল, লুইতৰ পাৰৰ সেই কথাবিলাক পৰাগ কুমাৰ দাসে কৈছিল। আমি প্ৰথম অসমীয়া, মই মোৰ মাৰ গাখীৰ খাই ডাঙৰ হৈছো, তাৰ পিছত মই বেলেগ। গতিকে মোৰ মাজনীৰ নাম কি? অসম। মোৰ মাজনীৰ নাম কি? মোক ক'ত জন্ম দিছিল? মোক লুইতৰ পাৰৰ মাটিৰ ৰঙা ভেটিৰ ওপৰত জন্ম দিছিল। সেই ভেটিটোৰ অসমীয়াত্ব কথাটো পৰাগ কুমাৰ দাসে কৈছিল। আৰু তেতিয়াই পৰাগ কুমাৰ দাসক কৈছিল যে দিল্লীয়ে কৈছিল যে অসমখন ফালি পেলাব খুজিছে, অসমখন ভাৰতৰ বুকুৰ পৰা লৈ যাব খুজিছে, অলপ উতলোৱা ল'ৰাক হাতত পিষ্টল তুলি ল'বলৈ টনিক যোগাইছে, আৰু পৰা হয় যদি ইয়াক ফুৰাই দিব পৰা যায় নেকি, এনেকুৱা কিছু প্লেনিং তেতিয়া কৰা হৈছিল। আৰু তাক ৰাজহাড় বেকা কৰি আমাৰ একাংশই সাৰ পালি দিছিল। গতিকে পৰাগ কুমাৰ দাস কিয় টাৰ্গেট হৈছিল কম এতিয়া, সেই কথাটোৱে ক'ব বিচাৰিছো। ৫টা দফা মই কম, এইখিনিয়ে পৰাগ কুমাৰ দাসৰ মই যিখিনি জানো লৈ আহিছো, তাতকে মই নেজানো তেখেতৰ কথা। তেখেতৰ এজন বটবৃক্ষ আছিল, বৰগছ আছিল। মই অকমান কথা ক'ব বিচাৰিছো। আলফাৰ যিটো তাত্ত্বিক দিশ আছিল, তাত্ত্বিক শব্দটো চবেই বুজি নাপাব, যিটো তাত্ত্বিক দিশ আছিল, সেই তাত্ত্বিক দিশটো সৃষ্টি কৰিছিল পৰাগ দাসে। আলফাটো সৃষ্টি কৰা নাছিলেই, এইটো ঘৰলৈ বেলেগ মেছেজ এটা লৈ যাব। আলফাৰ প্ৰথমতে গাঁৱে গাঁৱে ঘূৰি ফুৰিছিলে, মোৰ দেউতাই কোৱা মতে আলফাৰ ল'ৰাবিলাক। তাৰ পৰাহে এতিয়া এইফালে গ'লগে ক'বালে ভাবিলে। আগতে আমাৰ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিলে এটা সময়ত, তাৰপৰা নিষিদ্ধ ঘোষণা কৰাৰ পিছত ল'ৰাবিলাক লুকাই দিলে বা মানুহসকল লুকাই দিলে। এই আলফাৰ যিটো তাত্ত্বিক দিশ, সেই তাত্ত্বিক দিশটো পৰাগ কুমাৰ দাসে সৃষ্টি কৰিছিলে। আৰু এজন মানুহ আছিলে, সেই মানুহজনৰ নাম আছিলে যতীন বৰগোহাঁই। যতীন বৰগোহাঁই আৰু পৰাগ কুমাৰ দাসৰ মাজত এটাই কথা আছিল, লেফটিজিম, অৰ্থাৎ বাওঁপন্থী চিন্তাধাৰা মানুহ আছিল যতীন বৰগোহাঁই। আৰু পৰাগ কুমাৰ দাস আছিল অসমীয়াত্ব, পাগল আছিল অসমীয়াৰ কাৰণে, পাগল। অসমীয়া বুলি ক'লে পাগল আছিল সেই মানুহজন। আৰু তেওঁৰ লগত সেই সময়ত সহযোগিতা কৰা আনখন মুখ আছিল অৰবিন্দ ৰাজখোৱা। সেই সময়ত এই দুইজন মানুহে আলফাৰ যিটো তাত্ত্বিক দিশ, আলফাৰ যিটো চিন্তা চেতনা, আলফাই যদি এনেকে বেকা হৈছে সাপডালৰ দৰে, বাঁহ গছৰ দৰে পনাই দিয়া, তামোল গছৰ দৰে পনাই দিয়া কামটো পৰাগ কুমাৰ দাসে লিখি লিখি কৰিছিলে। ভুল হৈছে দেই, চাবি দেই, এনেকে নহয়, এনেকে গ'লে ৰাইজে বেয়া পাব। এই কথাবিলাক পৰাগ কুমাৰ দাসে কৈ গৈছিল। আৰু পৰাগ কুমাৰ দাসে কৈছিল, আজি যিটো কৰিবি, সেই পুলিটো যিটো আজি কঠীয়া পেলাবি, সংগুটি দিব লাগিব ন, আগলৈ ধান হ'ব লাগিব। গতিকে ভালকে কঠীয়াখিনি সিঁচিবি যাতে ধানটো ভাল হয়। সেই চিন্তাটো পৰাগ কুমাৰ দাসে। দফা ১। দফা ২, আলফা এনেকুৱা আছিল আকৌ, মই শুনা মতে আমাৰ বহুতৰ ঘৰত আলফাই এটা সময়ত ভাতো খাইছিল ন, ভাত খুৱাই দিয়া হৈছে। আৰ্মি চাৰ্মিয়ে শুনিলে আমাৰ ঘৰতো অলপ দেৰি পিছত মাতি নিব পাৰে, তই ইমান কথা কেনেকে জানো? কিন্তু জানো মই, চবেই জানে, ইয়াত থকা বহুতে জানে, আমি ভাত দিছিলো, পঁইতা ভাত খুৱাইছিলো, ভীমকল থাকিলে পিঠাগুড়ি দি দিছিলো, এনেকে খাই যাও, এনেকে দি দিছিলো।
এই অসমীয়া মানুহৰ মাজত যে আলফা বুলি আখৰ তিনিটা আনি পেলাই যে সুমুৱাই দিছিল, এইকেইটা আলফা ইহঁতে আমুক কৰিব বিচাৰিছে। এই যিটো যোগসূত্ৰ অসমীয়া সমাজৰ লগত, কাৰণ অসমীয়া সমাজ মানে গাঁও আৰু নগৰ, মধ্যবিত্ত নিম্নবিত্ত, আমি এনেকে ভগাও নাই। এই যিটো মধ্যবিত্ত শ্ৰেণী সেইটোৰ মাজত আলফা নাছিল, শূন্য নাছিল। আৰবান যিসকল লোক, নগৰীয়া যিসকল লোক, এই লোকসকলৰ মাজত আলফা নাছিল। এই যিটো আনি দিছিল সেই মানুহসকলৰ মাজত যে আলফা বুলি এই নামটো যে আনি দিছিল, আৰু যে এই যে মধ্যবিত্ত মানুহখিনিৰ মাজত আলফা বুলি যে আনি দিছিল, সেই কামটো কৰিছিল পৰাগ কুমাৰ দাসে। মানে ফেচ ভেলু বুলি ইংৰাজী যিটো কওঁ, মুখখন আছিল পৰাগ কুমাৰ দাসৰ, যে ইহঁতি এইখিনি কাম কৰিব খুজিছে, লিখনিৰ যোগেদি সেই কামটো কৰিছে। সেইটো পৰাগ কুমাৰ দাসৰ কাম আছিলে। এই কথাবোৰ মই নতুন ল'ৰাখিনি কৈ আছো, কাইলৈ মই নহয় তোমালোকক যেতিয়া ক'ৰবাত ক'বলৈ ক'ব জন্মদিনত, এই কথাকেইটা তোমালোকে ক'ব পাৰিবা। এই কথাকেইটা মই ভাবো অশুদ্ধ নাথাকিব চাগে, বাইদেউহঁতে গম পাব বেছিকে। গতিকে মই ভাবো এই কথাখিনি তোমালোকে মন মগজুত অলপ সুমুৱালে তোমালোকৰ বাবে আগন্তুক দিনত, মই ক'লো নহয় এই মানুহজন সাংবাদিকটো বাদ দিয়া, সাংবাদিকৰ কথাটো বাদ দিয়া, এই মানুহজন এজন প্ৰকৃত অসমীয়া আছিল। অসমীয়া, এই অসমীয়া আছিলে মানুহজন। এইটো আছিল দ্বিতীয় দফাটো। মই ক'লো নহয় মধ্যবিত্ত আৰু আৰবান লোকসকলৰ মাজলৈ লৈ যোৱা মুখখন আছিলে পৰাগ কুমাৰ দাস, আলফাক লৈ যোৱা মুখখন আছিল। দফা 3, এখন আলোচনী উলিয়াইছিলে পৰাগ কুমাৰ দাসে। বাইদেউহঁতে গম পাব, ছাৰহঁতে বা ইয়াত জ্যেষ্ঠ যিসকল সাংবাদিক আছে। বুধবাৰ 1988, 87, 88 এনেকুৱা চনমানত বুধবাৰে গজালি মেলিছিল। বুধবাৰৰ এটা নাম আছিল আলফাৰ মুখপাত্ৰ বুলি সেই সময়ত কৈ দিছিল, নাছিল, মুখপাত্ৰ নাছিল, আলফাৰ মুখপাত্ৰ নাছিল বুধবাৰ। বুধবাৰৰ কথাবিলাক আছিল ৰাষ্ট্ৰৰ বেগাৰ ভৰাই দিয়া লিখা কথা আছিলে। 1, 2, বুধবাৰত লিখা হৈছিলে স্বাধীন অসমৰ, স্বাধীন মানে ভাৰতৰ পৰা দ্বীপ এটালৈ অসমখন এনেকে কাটি কুটি এনেকে লৈ যোৱা স্বাধীনটো নহয়। তেওঁলোকে সেইটো ভাবিছিল যে ইয়াতে এখন ৱাল দিব, মাজতে অসম সোমাই থাকিব, ভাৰতটো সেইফালে থাকিব, এনেকুৱা নহয়। সেইবোৰ তেওঁলোকে বনাইছিলে। স্বাধীন বাংলাদেশ যেনেকে, স্বাধীন শ্ৰীলংকা, অসম স্বাধীন কৰিবলৈ ক'তোৱে কোৱা নাই তেওঁ, যে অসমখনৰ মাটিখিনি ভাৰতৰ পৰা কাটি আনিবলৈ কোনোদিনেই কোৱা নাই পৰাগ কুমাৰ দাসে। পৰাগ কুমাৰ দাসে কৈছিল আৰ্থ সামাজিক স্বাধীনতা, সেই কথাবিলাক তাত লিখিছিল। জালুকৰ খেতিৰ পৰা আমাৰ ল'ৰাই পইচা গোটাব পাৰিব, পাণ বিকি আমাৰ ল'ৰাই পইচা গোটাব পাৰিব, এই কথাবিলাক বুধবাৰত লিখা হৈছিল। আৰু নতুন প্ৰজন্মক কৈছিল যে আমি স্বাধীন হ'ব লাগিব কেনেকৈ, ভাষাৰ দ্বাৰা। অসমীয়াটো মই খিৰিকী বানানটোত হচৰিকাৰ কোনফালে দিব লাগিব আৰু দীঘৰিকাৰ কোনডাল দিব লাগিব সেইটো প্ৰথম জানিবা, তাৰপিছত জেণ্টলমেনটো দি বহিব নে এই বহিব সেইটো জানিলেও হ'ল। প্ৰথম অসমীয়াটো জানি লোৱা। সেই কথাটো শিকাইছিল পৰাগ কুমাৰ দাসে, বুধবাৰত লিখিছিল। বুধবাৰত সেই সময়ত পৰাগ কুমাৰ দাসে সেই কথাটো লিখিছিল। আৰু আৰ্থ সামাজিক যিটো আন্দোলন, তাৰ অনুশীলনটো, যিটো অনুশীলন কচৰত, সেইটো বুধবাৰত কৰোৱাইছিল। লিখি থাকে, সদায় তেওঁ লিখি থাকে বুধবাৰখনত, সাপ্তাহিক আছিল যে এনেকে কৰিবা, এইটো পথেৰে যাবা, খেতি কৰিলে আমি ভালকে জীয়াই থাকিব পাৰিম, আদা খেতি কৰিলে ভালকে জীয়াই থাকিব পাৰিম, জালুকৰ খেতি কৰিলে আমি ভালকে জীয়াই থাকিব পাৰিম, ওখ মাটিত চাহ খেতি কৰিলে আমি ভালকৈ জীয়াই থাকিব পাৰিম, পইচাটো আমাৰ পকেটত থাকি যাব। এই গোটেই আৰ্থ সামাজিক স্বাধীনতাৰ কথা, অসমৰ স্বাধীনতাৰ কথাটো সেইটো আছিলে। বুধবাৰত পৰাগ কুমাৰ দাস ছাৰে সেইটো লিখিছিল, সেই কথাখিনি লিখিছিলে পৰাগ কুমাৰ দাসে। বেলেগে বেলেগ কৰিলে, কিন্তু তেওঁ সেই স্বাধীনতাৰ কথাখিনি কৈছিলে। গতিকে বুধবাৰখন সেই সময়ৰ অসমৰ জাতীয় জীৱনৰ এটা ৰঙা ঢিপ আছিল, অসমৰ জাতীয় জীৱনৰ এটা কংক্ৰিটৰ খুঁটা আছিল, যিখন ৰাষ্ট্ৰৰ সেই সময়ৰ কিছু সংখ্যক লোকৰ বাবে মূৰৰ কামৰণি হৈ পৰিছিল। বুধবাৰে অশান্তি কৰিছিলে বহুতৰ যাত্ৰা, কিন্তু পৰাগ কুমাৰ দাসে সেই কথাবোৰ লিখিছিল। 4 নম্বৰ দফা, আলফাৰ ওপৰত আক্ৰমণ হৈছিল সেই সময়ত। আলফা যেতিয়া নিষিদ্ধ হ'ল তেতিয়া আলফাৰ ওপৰত আক্ৰমণ হৈছিল। আলফা ল'ৰা মাৰিছিল বহুত। কোনে মাৰিছিলতো জানে, আৰু কোনে মাৰিছিল আপোনালোকে জানে। সেই সময়ত সেনাবাহিনী নমাই দিছিল। আমাৰ আৰক্ষীৰ যিসকল ককাই ভাই তেওঁলোককো নিয়োগ কৰিছিল। ৰজাৰ আদেশ আহিছিল, দিল্লীৰ পৰা আহে, দিছপুৰে শুনে, দিছপুৰে নিৰ্দেশ দিছিল। এই কথাবিলাক আছিল। সেই যে সময়ে সময়ে যিবিলাক আক্ৰমণ হৈছিলে আজিৰ তাৰিখত নিষিদ্ধ ঘোষিত আলফাৰ ওপৰত, সেই সময়ত কেনেকে আলফাই নিষিদ্ধ ঘোষিত যিটো সংগঠন, সেই সংগঠনটো বাচিব পাৰে, সেই অতি আক্ৰমণটোৰ পৰা একেলগে 20টা ল'ৰা মাৰি দিছিল ঘবাঘব।
মাৰি দিয়াৰ পিছত চেডেলি ভেডেলি হৈ গৈছিল। কি কৰিব, মতিভ্ৰম হৈছিল, কলৈ যাব। তেতিয়া ইণ্টাৰনেশ্যনেল তেওঁলোকৰ যিটো যোগসূত্ৰ সেইটো সিমান শক্তিশালী হোৱা নাছিল। কেনেকে ইখন দেশৰ পৰা সিখন দেশলৈ যাব, কেনেকে লুকাম, বেৰিকেড, চেল্টাৰ, প্ৰতিৰক্ষা, এই কথাবিলাকত দুৰ্বল আছিল। তেতিয়া তেওঁলোকক তাৎক্ষণিক যুদ্ধবিৰতি কিছুমান কৰাইছিল, যুদ্ধবিৰতি। সেই চিন্তাটো দিছিলে পৰাগ কুমাৰ দাসে, সেইবিলাক শিক্ষা দিছিল, সেইবিলাক সময়ৰ কলা আছিল যে এই কথাবিলাক কৰিবি তহঁতি। কাৰণ পৰাগ কুমাৰ দাসে আলফাক তেনেকে চোৱা নাছিল। পৰাগ কুমাৰ দাসে এইটো কোৱা নাছিলে আলফাক যে পিষ্টল ল, AK-47 ল, AK-56 ল আৰু যুদ্ধ ঘোষণা কৰ, প্ৰভাকৰণৰ লেখীয়াকে শ্ৰীলংকাৰ তেনেকে তহঁতি যুদ্ধ ঘোষণা কৰ আৰু যুদ্ধ ঘোষণা কৰি ক যে ভাৰত নাথাকো, আমি থাকিম ম্যানমাৰৰ দৰে। এনেকে কোৱা নাছিল পৰাগ কুমাৰ দাসে। সেইটো কাৰণে কিছুমান বুদ্ধি দিছিলে আলফাক যে তহঁতি যদি বিপদ হৈ যায় কেনেকে বাচিবি। তাৰ বুদ্ধিবোৰ পৰাগ দাসে দিছিল। পৰাগ দাস ইমান চোকা এইটো মই কম, জানে ইয়াত বহুতে। তথাপিও পৰাগ কুমাৰ দাসে কি চাকৰি কৰিছিল জানে নাই? ইয়াৰ মাজতে কৈছো, পৰাগ কুমাৰ দাসে কি চাকৰি কৰিছিল জানে নাই? পৰাগ কুমাৰ দাস আছিল ষ্টক এক্সচেঞ্জ মুম্বাইৰ, তাৰ ষ্টক এক্সচেঞ্জৰ এজন বিষয়া আছিল। যিটো চাকৰি চাগে আজিৰ তাৰিখত 1 লাখ মান মানুহৰ মাজতহে কেতিয়াবা আমাৰ দৰে পায়গে, বা 10 লাখ মান মানুহৰ। অতি চোকা হ'ব লাগে, অতি বুদ্ধিদীপ্ত হ'ব লাগে, অতি প্ৰখৰ হ'ব লাগে, তেতিয়া গৈ পেলাই ষ্টক এক্সচেঞ্জত পায়। সেই চাকৰিটো এৰি দিছিল, তেওঁ। আৰু তাৰ পিছত তেওঁ ইয়ালৈ আহি এই কথাবিলাক লিখিছিল। অসমখন কেনেকৈ, অসমৰ মানুহখিনিক কেনেকৈ লুইতৰ পাৰত নিজৰ ভৰিৰ ওপৰত থিয় কৰাই ৰাখিব পাৰি, এই কথাবিলাক লিখিছিল। আৰু নাগৰিক সমাজ বুলি যিখন আমি যে কওঁ, নাগৰিক সমাজ, আজিও আমি কওঁ নাগৰিক সমাজ, সেই মানুহখিনিৰ মাজত আলফাক একাত্ম কৰাৰ বাবে, ওচৰ চপাই আনিবৰ বাবে পৰাগ দাসে তেওঁলোকক বহু কথা কৈছিল যে এনেকে কৰিবা বোপাই হয়, এনেকে কৰিব দেই আপোনালোকে, এনেকে কৰিব। এই কথাবিলাক পৰাগ কুমাৰ দাসে শিকাইছিল। এই কথাবিলাক সেই এটা মগজুত সোমাই আছিল পৰাগ কুমাৰ দাসৰ। কাৰণ তেওঁ অত্যন্ত চোকা আছিল, দূৰদৃষ্টি সম্পন্ন আছিল, বুদ্ধিদীপ্ত আছিল। কাইলৈ কি হ'ব এইটো আজিয়ে তেওঁ অনুভৱ কৰিছিল। আৰু সেই মানুহটোক 1996 চনত মাৰি পেলাইছিল। কাৰণ ৰাজনীতিত পৰাগ কুমাৰ দাসৰ যদি কলমটো থাকে, কয়লাৰ জুইটো বহুত দেৰিলৈকে তপত হৈ থাকে। যেনেকে কাঠখৰি জুইটো তপত হৈ থাকে, কয়লাৰ জুইটো তেনেকে বহুত দেৰিলৈকে গৰম হৈ থাকে। পৰাগ কুমাৰ দাস কিমান বছৰ ঢুকাই গ'ল? পৰাগ কুমাৰ দাস বয়সটো কিমান আছিল? এইটো চাই লগে 35 বছৰ হৈছিল। সেই মানুহটো আজি 60 বছৰীয়া। তাৰমানে অজিত ভূঞা ছাৰহঁতৰ মোটামুটি তেনেকুৱা। মনোৰম গগৈ সৰু আছিল, মনোৰম দা, মই আজি কথা পাতিছো, মনোৰম দা সৰু আছিল। মই আমাৰ শ্ৰদ্ধাৰ ছাৰ প্ৰাগ নিউজৰ এডিটৰ ইন চিফ, মই ছাৰক আজি সুধিছো, প্ৰশান্ত ৰাজগুৰু ছাৰ কালি, ছাৰ দাদা কেনেকুৱা আছিল বাৰু? ছাৰহঁতে পাইছিল। দিগন্ত ওজা ছাৰক মই আজি সুধিছো, ছাৰ পৰাগ দা কেনেকুৱা আছিল বাৰু? পৰাগ দা এনে মানুহটো কি আছিল, ইমান সোনকালে মাৰি পেলালে পৰাগ দা? তেতিয়া মোক সেই পণ্ডিতসকলে কৈছিল, সেইসকল পণ্ডিত প্ৰশান্ত ৰাজগুৰু, দিগন্ত ওজা, তেওঁলোকে বহুত কিতাপ পুথি অধ্যয়ন কৰে, জানে, দেখিছে। তেওঁলোকে মোক কৈছে, মই আহোঁতে কথা পাতি গাড়ীখন চলাই আহি থাকোঁতে মই সুধি আহি আছো যে মই ভগৱানজনৰ ওপৰত কথা ক'বলৈ যাম। মোৰ ভগৱান এজন, বেলেগৰ হয়নে নহয় নাজানো, মই তেওঁক ভগৱান নহয়। গতিকে এই যিজন মানুহৰ সদায় যদি ক'ৰবাত কওঁ বা বেলেগেও কয় যে সাংবাদিক হ'ব লাগে পৰাগ কুমাৰ দাসৰ দৰে, বুকুখন ফুলি উঠে, পৰাগ কুমাৰ দাসৰ দৰে যদি হ'ব পাৰিলোহেঁতেন। যেনেকে আমাৰ এতিয়া ৰাজনৈতিক দলবিলাকক কোনোবাই এনেকে ভাবে নাই, ৰাতি আঁঠুৱাটো তৰি পেলাই, মই যদি হিমন্ত হ'ব পাৰিলোহেঁতেন, চব কৰি পেলাব পাৰো দিনে ৰাতি, এনেকে ভাবে নাই? আমি সেইবোৰে ভাবো, আমাৰ সেইবিলাক নাই। আমি ভাবো পৰাগ দাসৰ যদি অকমান হ'ব পাৰিলোহেঁতেন, এনেকে যদি জুই টাইপত লিখিব পাৰিলোহেঁতেন, আমাৰ কথাবিলাক ৰাতিপুৱা পেপাৰখন বা বাতৰিটো শুনাৰ লগে লগে যদি মানুহে ভাবিলেহেঁতেন, বাহ এইটোহে কথা, এইটোহে আছিল, তেনেকৈ যদি ভাবিলেহেঁতেন, তেনেকে ভাবি থাকো কেতিয়াবা। আৰু কেতিয়াবা একদম উত্তপ্ত হৈ যাওঁ কথাবিলাক কৈ থাকোতে, যে আমাক কোনোবাই কাঢ়ি লৈ গৈছে নেকি আমাৰ শক্তি, আমাৰ অসমীয়া শব্দটো কাটি টুকুৰা টুকুৰ কৰি পেলাইছে নেকি, আমাক পেট কটা ৰটো সলনি তলত ফুট দিয়া ৰটো দি দিবলৈ কোনোবাই যতপৰণাস্তি চেষ্টা চলাইছে নেকি। কাইলৈ পৰহিলে দৈনিক জনমভূমি বুলি লিখা বাতৰি কাকতখনত তলত দৈনিক জনমভূমি হেডলাইনটোত পেট কটা ৰ সলনি তলত ফুট কটা ৰটো কেনেবাকে আকৌ আহি যাব নেকি। এই ভয়বিলাক কৰি আমি উত্তপ্ত কেতিয়াবা কথা কওঁ। সেই কথাবোৰ কা আন্দোলনত কৈছিল, কোৱা কাৰণে প্ৰকাণ্ড ধাৰা লগাই দিলে। আৰু এমাহ মাৰ বুকুৰ পৰা পলাই থাকিলে। মাঘৰ বিহু উৰুকাৰ দিনা মায়ে কান্দি ফোন কৰিছে, ক'ত আছ তই?
আৰু মই হুক হুকাই কান্দিছোঁ। কি কথা কৈছিলোঁ মই কি কৰিছিলোঁ? মই এটাই কৈছিলোঁ যে মা মাটি আৰু মানুহ, মাতৃভাষা আৰু মাতৃভূমি ৰক্ষাৰ কথা কৈছোঁ। সেই কথাবোৰ শ্ৰদ্ধাৰ ককাইদেউৱে কৈছিল, পৰাগ দায়ে কৈছিল, মোৰ ভগৱানে কৈছিল এই কথাবিলাক। তেওঁ অসমীয়াৰ কথা কৈছিল। সেইটো কাৰণে আমি পাগল অসমীয়া হ'ব লাগে। মই আকৌ এবাৰ কৈছোঁ, মই এইটো কথা আজি কৈ যাবলৈ নাযাওঁ যে আমি ভাৰতীয় নহয়, আমি ভাৰতীয়, কিন্তু মই প্ৰথম অসমীয়া। তাৰ কাৰণে যদি গধূলি মোক টানি লৈ যায় মই গুচি যাম, আপত্তি নাই। মই প্ৰথম অসমীয়া। মই মোৰ মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ। প্ৰথম মোৰ পৰিচয় কি? অসমীয়া। গতিকে মই সেই কথাটো ক'বলৈ কোনোবাই ভয় কৰি, কাৰণ মোকতো এই কবিতা এটা লিখি পেলাই 50,000 টকাৰ ডনেশ্যনটো নালাগে। এতিয়া যে ডনেশ্যন অলপ দিছে যে সাহিত্যিকক, বহুত সাহিত্যিকক দিছে ন, কবিতা এটা লিখিও পাইছে, ওপৰত ৰঙালাও তলত ভৰিনে মাটি, এনেকে লিখিও পাই গৈছে 50,000 টকা, এনেকুৱাও পাইছে। মই সকলোকে সাৰ্বজনীন কৰা নাই, কিন্তু সাহিত্যিকৰ লিষ্টখন চালো, আমাৰ যোৰহাটৰ লিষ্টখন চালো, মইতো পাগল হৈ গলো কিছুমান নাম দেখি। বা সাহিত্যিকটো কি আছিল? সাহিত্যিক কি আছিল? এইটো আছিলে মোৰ প্ৰথমটো দফা, যিটো আলফাৰ ওপৰত। দ্বিতীয়টো দফা মই সাহিত্যিকৰ কথা ক'বলৈ যাওঁতে মই চুই যাম এতিয়া দ্বিতীয়টো দফা। সাহ মানে সাহিত্য আচলতে, আৰু সাহিত্যই সদায় অন্যায়ৰ বিৰুদ্ধে কৰে। মই দ্বিতীয়টো দফালৈ আহিছো। সাহিত্যই সদায় অন্যায়ৰ বিৰুদ্ধে কৰে। এখন সাহিত্য কেনেকুৱা হ'ব লাগে? চাংলত ঠেংলা, সেইখন সাহিত্য আছিল নাই? সেইখন আপোনালোকে নপঢ়ে, সেইখন নপঢ়ে। বা সেইখন যদি কেনেবাকে কা আন্দোলনৰ দিনা আমাৰ ঘৰত পুলিচে ৰেড মাৰিছিলে ৰাতিপুৱা 4:30 বজাত, মোৰ টেবুলখনত পালেহেঁতেন, তেতিয়াতো মই আলফাৰ ভায়েক উৎপল বৰা বুলি কৰিলে বা তেনেকুৱা মানুহ বুলি কৰিলে। সেইখন চৰকাৰৰ মতে এখন বেয়া কিতাপ। এখন ৰজা ঘৰৰ মতে এখন বেয়া কিতাপ। এইখন কিতাপে উচতনি দিয়ে। এইখন কিতাপে পঢ়াৰ পিছত ল'ৰাবিলাক হাবিলে দৌৰ মাৰে পিষ্টল এটা লৈ। এনেকে বনাই থৈ দিছে। নহয়, তাত আলফাৰ কথাই নাই। অদৃশ্যভাৱে কিছুমান কথা তাত কৈ গৈছে চাংলত ঠাণ্ডাৰ মতে। তাৰ মাজত সোমাই কৈ গৈছে। তেওঁ লিখা বিভিন্ন কিতাপবিলাকত যিবোৰ কথা লিখিছিলে, সেই কথাবিলাক এতিয়া থিয় হৈ আছে, প্ৰতিমূৰ্তিৰ দৰে থিয় হৈ আছে। এইবিলাক কথা কোনেও সেইবিলাক কথা দলিয়াই দিব নোৱাৰে। আমি চকু মুদি হাৰ বেকা কৰি হলেও এই কথাবিলাক আমি মানি ল'বলগীয়া হৈছে। পৰাগ দায় কোৱা কথাবিলাক। আমাৰ সাহিত্য কি হৈছে? 50,000 টকীয়া। আমি সাহিত্যবিলাক কিয়? আমাৰ সাহিত্যৰ যিবিলাক পুথি, সেই পুথিবিলাকে ইতিহাসৰ দলিল হ'ব লাগিব। যেনেকে চাংলত ফেংলাখন ইতিহাসৰ দলিল, তেনেকৈ এই আমাৰ কিতাপবিলাক হ'ব লাগিব ইতিহাসৰ দলিল হ'ব লাগিব। আমাক ৰজাক সন্তুষ্ট কৰিবলৈ সাহিত্য লিখিব নালাগে, সমাজক সন্তুষ্ট কৰিবলৈ সাহিত্য লিখিব লাগে। ইতিহাসক তাত দলিল হিচাপে থাকি যাবৰ বাবে সাহিত্য লিখিব লাগে। আমাৰ সাহিত্যবিলাক এতিয়া বহুতৰ সাহিত্য অলপ ৰজাক সন্তুষ্ট কৰা সাহিত্যলৈ আহিছে। ৰজাক আৰু বেছি জোৰত আহিছে সেই সাহিত্য বেছি জোৰত আহিছে। গতিকে বুধবাৰ আকৌ হেৰি নাছিল, বাৰ্তালোচনী আছিল। বহুতে এখন পেপাৰ বুলি কয়, 16 পৃষ্ঠাৰ আছিল, কিন্তু বাৰ্তালোচনী আছিল, বাৰ্তাবাহক আছিল। গতিকে মই আশা কৰিম যে পৰাগ কুমাৰ দাসৰ মানুহজন, পৰাগ কুমাৰ দাসটো কোনো হ'ব নহয়, কোনোৱে নহয়, এজন বেলেগ মানুহ আছে। অলপো যদি হ'ব পাৰে, অলপো যদি তেওঁৰ দৰে চিন্তা হ'ব পাৰে। এই যে গোসানীবাৰী যুৱকবৃন্দ যে আজি এই অনুষ্ঠানবিলাক পাতিছে, আমাক ভাত অলপ খুৱাবা, চাহ একাপ খুৱালা, তাৰপিছত আমি যামগে, এই পেণ্ডেলটো আমি ভাঙি পেলালো, তাৰপিছত আমি কথাবোৰ পাহৰি যাম। মই গোসানীবাৰী যুৱকবৃন্দৰ পৰা সেইটো নিবিচাৰিম। গোসানীবাৰী যুৱকবৃন্দৰ পৰা মই এইটো বিচাৰিম যে এই ল'ৰাখিনিক লৈ সমগ্ৰ নাওবৈচা সমষ্টি, সমগ্ৰ লখিমপুৰ সমষ্টিত যাতে কয় এজাক তেজাল জাতীয়তাবাদী ডেকা আছে গোসানীবাৰীত চাগে, সেই বুলি যাতে কয়। মই সেই বুলিহে বিচাৰিম। ভাত খোৱা যুৱক মোক নালাগে, মই সেই বুলি বিচাৰিম। কাৰণ এই যে পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ 2018 চনত এটা আড্ডাত সৃষ্টি হৈছিল মাধৱদেৱ মহাবিদ্যালয়ত, আৰু এই আমি থিয় হৈ আছো 3টা বছৰ। ভাল কাম অমৰ হয়, কষ্ট হয়, অমৰ হয়। পৰাগবাৰ বৌয়ে এইমাত্ৰ আমাৰ লগত ভিডিঅ' কনফাৰেন্সত কথা পাতিলে। বৌয়ে চাগে আজি অন্তৰত বৰ মোৰ মানুহজনৰ কথাবিলাক আজি গোসানীবাৰীত আজি আলোচনা হৈছে। বৌয়ে চাগে আজি অন্তৰত আনন্দ পাইছে, কাৰণ তেওঁ মানুহজন 1 লাখ টকা ঠিকা লৈ 60,000 টকা খাই 40,000 টকা ৰাইজৰ কাৰণে কাম কৰা ঠিকাদাৰ নাছিল। তেওঁ মানুহজন আছিল জাতীয় বীৰ, জাতীয় পুৰুষ, জাতীয় বিপ্লৱী আছিল। সেইবাবে বৌয়ে
তেওঁ মৰি যোৱাৰ যিটো ত্যাগ সেইটো অতি অসহায়ভাৱে অতি অসহনীয়ভাৱে সদায় তেওঁ বুকুত লৈ ঘূৰি ফুৰিছে। অতি কষ্ট পাই বৌয়ে। পৰাগ দাৰ কথা ওলালেই চকুহাল ঢুলঢুলীয়া হৈ যায়, বৌ ঢুলঢুলীয়া হৈ যায়। সেইটো কাৰণে মই কৈছো যে এই যিখিনি ল'ৰাই আজি মাতি আনিলে এই ল'ৰাখিনি বাৰ্তাবাহক হওক, এই ল'ৰাখিনিৰ জাতীয় চিন্তাই এটা আন্দোলনলৈ ৰূপান্তৰিত হওক, এই ল'ৰাখিনিৰ লিখা মেলা খোজ কাটল কাম কাজ আমাৰ বাবে প্ৰেৰণাদায়ক হওক। মই যাতে ক'ব পাৰো সেই ল'ৰাকেইটা 10 বছৰ পিছত যাতে ক'ৰবাত ক'ব পাৰো এই ল'ৰাকেইটা গোসানীবাৰী আৰু এই পৰাগ দাস স্মৃতি সুৰক্ষা মঞ্চ এইকেইটা সাংঘাতিক, ইহঁতি সাংঘাতিক জাতীয় চেণ্টিমেণ্টৰ ল'ৰা, মই যাতে ক'ব পাৰো। মই তেতিয়া ককাই হিচাপে প্ৰাউড ফিল কৰিম এই কথাটো কৈ পেলাই সামৰণি পেলাব খুজিছো। দ্বিতীয় দফাটো চমুকৈ শেষ কৰিব খুজিছো। এই যে তেওঁ স্বাধীনতাৰ কথা যে কৈছিল, স্বাধীনতাৰ কথা মই আকৌ এবাৰ কৈছো যে তেওঁ মাটিখিনি কাটি পেলাই মাজতে নৈ এখন বনাই এইখিনি মাটি এইফালে দিয়া স্বাধীনতাটো কোৱা নাছিল। তেওঁ স্বাধীনতাটো কৈছিল, তেওঁ যিটো স্বাধীনতা সেই স্বাধীনতাটো কৈছিল ইহুদী জাতিৰ স্বাধীনতা। ইহুদীসকলে যিটো স্বাধীনতা দেখুৱাইছে, ইহুদীসকল এমুঠিমান ইজৰাইল বুলি যিখন দেশ, সেই দেশখনৰ যি ইহুদী জাতি, সেই ইহুদী জাতিয়ে দেখুৱাইছে যে কেনেকৈ নিজৰ ভৰিৰ ওপৰত মানুহ থিয় হৈ থাকিব পাৰে, কেনেকৈ সমৰ সজ্জাৰ পৰা খেতিডৰালৈকে কেনেকৈ প্ৰতিটো কামত নিজে স্বাৱলম্বী হ'ব পাৰে, নিজে নিজে কৰিব পাৰে। ইহুদী জাতিলে পৃথিৱীয়ে ভয় কৰে, আমেৰিকাই যদি কাৰোবালে ভয় কৰে সেয়া হ'ল ইহুদী জাতিলে ভয় কৰে। ইহুদী জাতিলে সকলোৱে ভয় কৰে, তেওঁলোকৰ আৰ্মীয়ে কওক, তেওঁলোকৰ চোৰাংচোৱাই কওক, তেওঁলোকৰ মানুহৰ মনস্তাত্ত্বিক যাত্ৰাটোৱে কওক, ইহুদী ইজৰাইল দেশখনলে সকলোৱে ভয় কৰে। কাৰণ তেওঁলোক স্বাধীন চেতিয়া, তেওঁলোকে নিজৰ দেশখনক সদায় আকাশৰ নক্ষত্ৰৰ দৰে ৰাখিব বিচাৰে। ইজৰাইল পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ বুলি কৈ তেওঁলোকে ভাল পায় আৰু তেওঁলোকে তেওঁলোকৰ সকলো কাম শুকান মৰুভূমিৰ লেখীয়া মাটিত তেওঁলোকে গছ গজাইছে, খেতি কৰে, তেওঁলোকে তাৰ পৰা সোণ বুটলে। আমাক পৰাগ দাসে সেইটো শিকাইছে। ইজৰাইল যিখন তাৰ 100 গুণ ভাল অসম, অসমৰ মাটি ইজৰাইলতকে 100 গুণ ভাল। ইয়াৰ বানপানী হোৱাৰ পিছত আপুনি এনেকে সিঁচি দিয়ক গুটি, হয় বানপানী আমাৰ বাবে মৰি খালি, কিন্তু তাৰ পিছত যিটো পলস পেলাই যায় তাক এনেকে মাৰি দিলে খেতি ডাও ডাওকে হয়। ইজৰাইলৰ নহয়, ইজৰাইলত খুন্দি খুন্দি পানী উলিয়ায়, খুন্দি খুন্দি পানী সিঁচে, খুন্দি খুন্দি খেতি কৰে। আৰু তেনেকে এতিয়া পৃথিৱীত যদি কয় কাৰ চোৰাংচোৱা আটাইতকৈ শক্তিশালী, চোৰাংচোৱা বুজি পাইছে নাই? বেলেগ আপোনাৰ দেশৰ পৰা এটা মানুহ গৈ বেলেগ এখন দেশত সোমাই তাৰ কাপোৰ কানি পিন্ধি তাৰ সকলো কথা শিকি তাৰ দেশত থাকি সেই দেশখনৰ কথাবিলাক মনে মনে এই দেশখনক দি থাকে, এইটো চোৰাংচোৱা। সেইটো কাৰণে সেই চোৰাংচোৱাটো ৱৰ্ল্ডৰ ভিতৰত, পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী হৈছে ইজৰাইল, তাৰপিছত ৰাছিয়া, তাৰপিছত বেলেগ। সেইটো কাৰণে ইজৰাইললৈ ভয়, আৰু ইজৰাইলক কোনেও নোজোকায় পৃথিৱীত। চবে জানে ঘৰৰ ভিতৰত মাৰিবগৈ ইজৰাইলক, ইজৰাইলক কোনেও নোজোকায়, ভাৰতেও নোজোকায়, আমেৰিকাও নোজোকায়, চীনেও নোজোকায়, ৰাছিয়াও নোজোকায়। মৰি যাম মাৰি যাম, ইজৰাইল তেনেকুৱা। সিহঁতি নিজৰ জেগাত খুব আনন্দত থাকে। পৰাগ দাসে সেই কথাটো কৈছিল যে আমি আমাৰ পলসুৱা মাটিত কেনেকৈ আমি দুপে জীয়াই থাকিব পাৰোঁ। আমাৰ খেতিডৰাত এতিয়া আমাৰ বৰষুণ নাযায়, আমাৰ তাত ৰোৱনী 220 টকা, আকৌ পাবলৈও টান, দিগদাৰ হৈ গৈছে আমাৰ তাত। আমাৰ ল'ৰাবিলাক চব এতিয়া কি হয়, দুটা মানে বেলেগ বেলেগ, ভালখিনিতো ভালেই, বেলেগ ল'ৰাবিলাকে এনেকুৱা কাৰোবাৰ মাটি বিকিব নেকি, এনেকুৱা ল'ৰা অলপ ওলাইছে, দাদা মাটিখিনি 2.5 দিব, দাদা মানে মাটিটো 2 মানে ফিৰত পইচা। কিন্তু পিছফালে এনেকে চাই দিয়ে, এনেকে পৰ্দাখন লাগি গোটেই এপুৰা মাটি পৰি আছে, তাক নকৰে, খেতিটো নকৰে। এই কথাটো কিয় ক'ব পাৰিছো, মই মোৰ দেউতা আৰু মোৰ ভাইটিয়ে আমি খেতি কৰোঁ। মোক আপুনি চফৰীয়া ডাঙৰীৰ কথা কওক, মোক আপুনি ধানৰ নাম সোধক, তলৰ পৰা মই কৈ দিম পটাপট। মই খেতি কৰোঁ, এইটো কাৰণে খেতি কৰোঁ যে মোৰ মাটিডৰা পেলাই মই ডাঙৰ ডাঙৰ ভাষণ দি লাভ নাই। যাৰ নাই গৰু সি সবাটোতকৈ সৰু, যাৰ নাই ধান তাৰ নাই মান। এয়া ডাকৰ বচন। ধান খেতি এডৰা হলেও কৰিব, পাৰিলে আধিয়া হৈ হলেও কৰিব, সেয়া পৰাগ দাই কৰি গৈছিল। আপোনালোকে এনেই গামোচা পিন্ধিলে সেইটো মান, এই যে মই পিন্ধিছো এইটো সন্মান, এয়া নিৰ্মালি মোৰ কাৰণ অলংকাৰ। কিন্তু ধানৰটো আকৌ একেবাৰে কৈ থৈছে, যাৰ নাই ধান তাৰ নাই মান, যাৰ নাই গৰু সি সবাটোতকৈ সৰু। এয়া অসমীয়া, সেয়াই পৰাগ দাই কৈছিল, সেয়ে কৈছিল। আমাক এতিয়া নমামি ব্ৰহ্মপুত্ৰ নালাগে নহয়, আমাক কাতি বিহুটো লাগে, সেয়া পৰাগ দাই কৈছিল। পৰাগ দাই সেইটো কৈছিল। এতিয়া আকৌ মোক
নাগপুৰৰ পৰা যদি শিকায় যে গৰু পূজনটো, আৰে বাবা, গৰু পূজনটো, গৰু যিটো পূজা পৃথিৱীৰ ভিতৰত আমি আটাইতকৈ সৰ্বশ্ৰেষ্ঠ পূজা কৰোঁ। মানুহৰ বিহুৰ আগদিনা গৰু বিহু পাতো আমি। গৰুৰ কোন কলত মিঠাতেল দিব লাগিব, ক'ত খুন্দি পেলাই মাহ আৰু হালধি কোনটো খুৰাত ভৰাই দিলে পোকে নধৰে, ক'ত মাৰি দিলে পিছৰবাৰ ধুনীয়াকে ৰঙাকে তাৰ নোমটো ওলাই আহিব, সেইটো আমি জানো। মোক নাগপুৰে শিকাব নালাগে ন, উত্তৰ প্ৰদেশ মোক নালাগে। মই ঘৰত গৰু বিহু পাতি আছো আৰু মানুহৰ বিহু আগদিনা গৰু বিহু পাতো আমি। তাৰপিছত মোক আহি নমামী ব্ৰহ্মপুত্ৰ এইবিলাকে শিকাই দিয়ে যে গৰু বিহু হেনো এনেকে পাতিব লাগে। আপোনালোকে নিশিকিব দেই সেইবিলাক গৰু বিহু। প্ৰকাণ্ড গৰু বিহুটো ককা, আজু ককা আৰু দেউতাই শিকাই থৈ গৈছে। গৰুটো আমি ধুনীয়াকে মাৰো, গধূলি আমি মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু আমি গায়ে আছো মুখস্থ, কি টেনচন আছে। আকৌ আমাক সংস্কৃতি শিকায় কোনোবাই। পৰাগ দাই কৈছিল নালাগেচোন, আমাৰ সংস্কৃতিৰ মেট মৰা ভঁৰালটোৱে প্ৰকাণ্ড। আৰে শ্ৰীমন্ত শংকৰদেৱে যেতিয়া নাটক লিখিছিল, শেক্সপিয়েৰে তাৰ পিছত লিখিছিল। শ্ৰীমন্ত শংকৰদেৱে নাটক লিখিছিল, সেইখন লুইতৰ পাৰৰ আমি মানুহ। ভাওনা কেনেকৈ কৰিছিল, বাদ্য কেনেকে কৰিছিল, মাহ প্ৰসাদে কেনেকৈ মানুহ গোটাব পাৰিছিল নামঘৰত, লাই ফুটা চান খাই তোৰেদি পুতিছিল, গাৰুৰ নগাৰ নৰোত্তম আৰু গাৰুৰ গোবিন্দকো আনিছিল, সেই শংকৰ গুৰুৱে শিকাই থৈ গৈছিল। সেইবোৰে পৰাগ দাসে কৈছিল, সেই কথাবিলাকে কৈছিল, ধৰ্ম নিৰপেক্ষৰ কথা কৈছিল। আমাৰ এতিয়া কি কয় লুঙি টুপি, আৰে সেইটো কব, সেইটো আমাৰ প্ৰয়োজন নাই ন। মছজিদত মই সেৱা কৰো, মই মছজিদত সেৱা কৰো। ধৰ্ম বেয়া নহয় ন, মানুহ বেয়া। ধৰ্ম বেয়া নহয়, ধৰ্ম সদায় কীৰ্তন ঘৰতেই থাকিব, ধৰ্ম সদায় মছজিদৰ পবিত্ৰ স্থানতেই থাকিব। আমি মানুহ বেয়া। মই আহোঁতে এই হেৰিয়াক কৈ আহিছো, পৰাগক ন, পৰাগক মই কৈ আহিছো, পৰাগ মই আগৰ চিটটোত বহি আহিছো যে আমি মানুহ বেয়া। ধৰ্ম কোৰাণ যেনেকে পবিত্ৰ, কীৰ্তনো পবিত্ৰ। নতু সৈয়দ আব্দুল মালিকে ধন্য নৰতমো লিখিলেহেঁতেন, পবিত্ৰতাটো দেখিলে যি বিচাৰে। তেওঁ মুছলমান মানুহ, তেওঁ ধন্য নৰতমো ভাল লিখিছে তেওঁ। গতিকে আমি যদি সেই সাতাম পুৰুষীয়া শিকলিডাল মামৰে ধৰোতে আৰু টানি টানি ছিঙি দিওঁ, তাতকৈ অকণমান মিঠাতেল দি জোৰা দি থওঁচোন, অকণমান আমি তাত ধুনীয়াকৈ মবিল বা কিবা অকণ দি অকণমান জোৰা দি থওঁ। এইবিলাক আপোনালোকে শিকাওক। গাঁৱত শংকৰ জন্মোৎসৱটো পাতোতে লাজ নকৰিব, ৰ'দে ছাল নপৰে, বৰষুণে আপোনাক তিতাই নেপেলায়। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম, তোহাৰী চৰণৰ ৰেণু শতকোটি বাৰ এক কৰোহো প্ৰণাম। সেইষাৰ কবলৈ যাব, সৰু হৈ নাযায়। সেয়া গুৰু হয় আমাৰ, সেয়া গুৰু। সেই শোভাযাত্ৰাটোত গলে গৌৰৱবোধ কৰিব, সেইজন আমাৰ গুৰু। সেইটো কাৰণে কৈছে ৰবীন্দ্ৰনাথ টেগৰৰ যদি কলিকতাৰ প্ৰত্যেকটো ৰেল ষ্টেচনত যদি ৰবীন্দ্ৰনাথ টেগৰৰ কবিতা, তাৰ ধৰ্মগুৰুসকলৰ, তাৰ যশস্বী ব্যক্তিসকলৰ যদি কবিতা বা গান লগাই থব পাৰে, আমাৰ ৰেল ষ্টেচনত ভূপেন্দ্ৰৰ গান কিয় লগাব নোৱাৰে? কি কাৰণে লগাব নোৱাৰে? আমাৰ বিষ্ণুৰাভাৰ কবিতা, তেজাল কবিতা, জ্যোতিপ্ৰসাদৰ সেই সৃষ্টিক কিয় আমি তেজাল কৰিব নোৱাৰো? কিয় চানলেখ খানলা আমাক পঢ়িবৰ বাবে মানা কৰিছে? কিয় কৈছে যে এইখন পঢ়িলে বেয়া? কিয় কৈছে? পঢ়িব দিয়া, আমাৰ মস্তিষ্কত ভিউ আছে, আমি তাৰ পৰা স্কুটিনি কৰি লওঁ, কিটো ভাল কিটো বেয়া। তাক ফালি ফালি দেখুৱাই দিছে, আৰু ফালিবৰ বাবে এগাল টিপু চুলতানক ইয়াত বহুৱাই দিছে। একাংশ ইয়াত মানুহক ৰামসিংহৰ দৰে মানুহক ইয়াত মেলি দিছে। ইয়াত তোমালোকে এই ডিভাইড এণ্ড ৰুল পলিচি, ই বিভক্তকৰণটো কৰা তোমালোকে ফালি পেলোৱা তোমালোক। আৰু আমি জানিও মানি লৈছো। কিয় মানিছে? কিয় মানিছে? আপোনালোকে ভাতৰ পাতত লাল চাহখন আবেলি খাওঁতে এই জাতীয় কথাবোৰ পাতিব, এই কথাবোৰ পাতিব। মই এই কথাবোৰ ইয়াত কিয় ক'বলৈ আহিছো? মোৰ এই কথাবিলাক খুন্দিয়াই থাকে। মই সেইটো কাৰণে মোৰ গাঁৱত মই বিহু পাতো। মোৰ গাঁও হৈছে যোৰহাট তিয়ক সমষ্টিৰ অক্ষয়বাৰী গাঁও, 100খন বাৰীৰে হৈছে। সেই গাঁৱত জন্ম হৈছিল গণশিল্পী ঢোলৰ যাদুকৰ মঘাই ওজা, আৰু সেই গাঁৱত মই ৰাস পাতো, ৰাসৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত। সেই গাঁৱত মই জন্মোৎসৱ পাতো, সেই গাঁৱত মই 17 জানুৱাৰী পাতো, সেই গাঁৱত মই বিহু পাতো। এইখিনি মোৰ প্ৰথম। তাৰ পিছতহে মই নৱমী আৰু অষ্টমী দিনাৰ কাৰণে মই গৈ পেলাই পূজা চাওঁ। পূজাটো মই দুৰ্গা মাক খাবা, মই নকৰা নহয়, কিন্তু মোৰ কাৰণে শংকৰ গুৰু সৰ্বোচ্চ। আপোনালোকে নিজৰটো নিজে ল'ব, মই চাপি দিয়া নাই, কিন্তু তেওঁ গুৰু ন। সেই কথাবোৰ পৰাগ দাই পৰৱৰ্তী সময়ত লিখনিত কৈছিলে স্বাধীনতাৰ কথা। গতিকে কেতিয়াবা যদি আপোনালোকক কোনোবাই থিয় হৈ কয় যে পৰাগ দাসে অসমখন ফালি পেলাব খুজিছিল, স্বাধীন অসমৰ কথা সুধিছিল, দম দিব তাক তাতে ৰখাই লৈ পেলাই।
তাক ক'ব কি ক'লি ৰ 2 মিনিট, তই কিমান মিনিট ক'লি 3 মিনিট, মই 3 মিনিট কৈছো। আৰু সেই 3 মিনিটত ক'ব যে পৰাগ দাসে সেইটো স্বাধীনতাৰ কথা কোৱা নাছিল। পৰাগ দাসে কৈছিল ধান খেতি, জালুক, পাণ, আদাৰ খেতি কৰি আমাৰ ল'ৰা স্বাধীন হোৱাৰ কথা কৈছিল পৰাগ দাসে। লুইতৰ, পাৰৰ, সাৰুৱা মাটিত খেতি কৰি আমাৰ ল'ৰাৰ ধন আমাৰ ভঁৰালতে ৰখাৰ কথা কৈছিল পৰাগ দাসে। পৰাগ দাসে কৈছিল অসমীয়া ভাষাটো বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভাষা হোৱাৰ কথা কৈছিল। পৰাগ দাসে আমাৰ যিটো শংকৰী কলা কৃষ্টি, সেই কৃষ্টিটো বিশ্ব দৰবাৰত জিলিকি উঠাৰ কথা কৈছিল। ভাওনা পৃথিৱীত জিলিকি উঠাৰ কথা কৈছিল। সেই কথা কৈছিল পৰাগ দাসে, সেই স্বাধীনতাৰ কথা কৈছিল, সেইটো স্বাধীনতাৰ কথা কৈছিল। কোনোবাই পিষ্টল লৈ আজি হাবিলে গ'ল, এইবোৰ আমাৰ প্ৰয়োজন নাই, আমাৰ সেইটো প্ৰয়োজন নাই। আমাৰ প্ৰয়োজন যে পৰাগ দাসে সেই ল'ৰাবোৰক কি শিকাইছিল, আৰু পৰাগ দাসৰ কথাবিলাক যদি এতিয়া শিলৰ দৰে জিলিকি আছে, তেতিয়াহ'লে সেই কথাবোৰ আপুনি মই মানিব লাগিব। আজি এই গাঁৱত মানুহ কিমান হ'লে সভাখন? কিমান হ'ল? খুব বেছি 70, 150, 150 জন, আপত্তি নাই। এই যে ছোৱালীকেইজনী ইউনিফৰ্ম পিন্ধি পেলাই বহি আছে তোমালোক, কাইলৈ যেতিয়া তোমালোকৰ ডেস্ক আৰু বেঞ্চখনত বহিবা, তাত ইউটিউবটো চাই তোমালোকে কৰিবা, ষ্টাইলো কৰিবা, চুলি কেনেকে কিবা কিবি সনা মেলা চব কৰিবা, কিন্তু এই কথাবিলাক পাতিবা যে কালি এখন সভাত গৈছিলো, তাত পৰাগ কুমাৰ দাস ছাৰৰ কথা ওলাইছে। পৰাগ কুমাৰ দাস ছাৰে এই কথাবিলাক কৈছিলে, আমাক কিছুমান কথা ভুলকে কৈছে নেকি, ভুলকে বুজাই দিব কৈছে নেকি। পৰাগ দাস ছাৰক যিকেইটাই মাৰিছিল তাৰ 80% এতিয়াও জীয়াই আছে, আৰু সিহঁতৰ আগফালে চিকিউৰিটি গাৰ্ড, পিছফালে চিকিউৰিটি গাৰ্ড, ইনোভা স্কৰপিঅ লৈ দপদপাই আছে। কেতিয়াবা মন গ'লে চেলেংখ লৈ ভাগৱত পঢ়ি দিয়ে, আমি ভাবো গোসাঁই পঢ়ি দিয়ে। সেইবিলাকে মানুহ মাৰিছিল, পৰাগ দাসক মাৰিছিল, ল'ৰাটোৰ সন্মুখত মাৰিছিল, নিজৰ পুতেকৰ সন্মুখত এনেকে ধৰি আছিল আঙুলিটোত, তাৰ সন্মুখত তাই পুতেকৰ একেবাৰে আঙুলিটোত ধৰি থাকোতে 14টা গুলীৰে থকা সৰকা কৰিছিল দুপৰীয়া নুনমাটিত। কি দুখ কৰিছিল সেই মানুহজনৰ কি দুখ আছিল? মানুহজনক নিজে মৰিবলৈ কিয় নিদিলে? যদি কেইজন মানুহ থাকিলেহেঁতেন আজি বহু ৰাজনীতিবিদৰ ভৰিৰ তলৰ মাটি নাথাকিলেহেঁতেন, মুখাবোৰ খুলি দিলেহেঁতেন, ৰাষ্ট্ৰই কি শোষণ কৰিছে আমাৰ ওপৰত সেই কথাবোৰ ক'লেহেঁতেন। তেলৰ ৰয়েলিটি যে আমি ইমান পাব লাগে, ইমান শতাংশ পাব লাগে, আমাৰ মাটিৰ তলৰ তেল নি পেলাই দিল্লী চলিছে, তাৰ যে পইচা ইমান পাব লাগে, সেই কথাবোৰ তেওঁ লিখিলেহেঁতেন। সেই কথাবোৰ লিখা মানুহ এতিয়া নাই। আমাৰ কয়লাৰ পৰা কিমান ৰয়েলিটি পাব লাগে, আমাৰ চুনশিল কাৰ্বি আংলঙৰ তাৰ পৰা আমি কিমান ৰয়েলিটি পাব লাগে, কথাবোৰ তেওঁ ডাঙৰকে লিখিলেহেঁতেন। সেইবোৰ লিখা মানুহ এতিয়া কমি গৈছে, আৰু লিখে যদি 4-5 দিনৰ পিছত আপুনি গাড়ীখন লৈ যাওঁতে কাষেদি 3খন ডাঙৰ গাড়ী গৈ ৰখাই হকী ষ্টিক বা চেট আমাৰ পিষ্টলটো উলিয়াই ভাবুকি দিয়ে, বৰকাবলৈ মাৰি পেলাব আপোনাক। সেইটো পৰিৱেশ কৰি দিছে। কিন্তু মই আজি ইয়াত এটা আপোনাক কথা দি থৈ যাওঁ, মই কোনোদিন, যোনে মোৰ জানে তেওঁলোকে গম পায়, মই কোনোদিন নো কম্প্ৰমাইজ। মই জাতীয় ইছ্যুত কোনোদিন নো কম্প্ৰমাইজ। যেতিয়া কা আন্দোলন হৈছিল 8 ডিচেম্বৰ 2019, তেতিয়া সেই 8 ডিচেম্বৰৰ দিনা 9 ডিচেম্বৰৰ দিনা গুৱাহাটীত সেই তীব্ৰ আন্দোলন হোৱা নাছিল। সেই আন্দোলনৰ আটাইতকৈ মুকলিটো হৈছিল যোৰহাটত, আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি বা কটনৰ চৌহদত। সেই যোৰহাটৰ আন্দোলনত এইফালে যিটো আমি বুম বুলি কওঁ, লোগো বুলি কওঁ, আমাৰ বাবে প্ৰতীক, আমাৰ বাবে শ্ৰদ্ধাস্পদ, সেইটো মাটিত থৈ, কেমেৰাটো মাটিত থৈ আমি আন্দোলন কৰিছো। কিয় কৈছিলো যে কা আমাক নালাগে, আজিও কম কাইলৈও কম, যি কয় কা আমাক নালাগে, আমাৰ এইটো ডাষ্টবিন নহয় অসম, আমাক কা নালাগে, অসমটো ডাষ্টবিন নহয়। 47-45 বছৰে মানুহ ললো, আমাৰ আছাম একৰ্ড হোৱাৰ পিছতো আমাৰ এইটো ডাষ্টবিন নহয়। আৰু পৰাগ দা থকাহেঁতেন চাগে আজি এইটো জুই হৈ গ'ল, জুই। তেওঁ লিখা পেপাৰখনত চাগে কেনেকুৱাকে ওলালেহেঁতেন মই ভাবি থাকো এতিয়া। পৰাগ দাই যদি লিখিলেহেঁতেন কা আন্দোলনৰ সময়ত কেনেকুৱা হ'লহেঁতেন চাগে কথাবিলাক, মোৰ উচ পিছাই থাকে। পৰাগ দাই যদি লিখিলেহেঁতেন কেনেকে চাগে দিলেহেঁতেন হেডলাইনটো, জুই জ্বলিছে আজি, অসমীয়াই মাতিছে, এনেকে লিখিলেহেঁতেন কিবা, জাতীয়তাবাদৰ উদ্গীৰণ, লুইতৰ পাৰে আজি চিঞৰিছে, এনেকে লিখিলেহেঁতেন নিজৰ। এনেকে ভাবি থাকো, এনেকে ভাবি থাকো। এইখিনি কথাই ক'ব লগা আছিল, বহুত দীঘলীয়া কৰিলো হয়তো, আমনি যদি পাইছে ক্ষমা কৰি দিব। যিসকল লোকৰ আগত কৰিছো সেইসকলে হয়তো বহুতে পৰাগ দাসক পাৰিছে, গতিকে মই বেছিকে ক'লে অপৰাধ কৰা হ'ব, বা পৰাগ দাসৰ সমসাময়িক বা তাতকে জ্যেষ্ঠ 2-এজনে ইয়াত হয়তো বহি আছে, আৰু পৰাগ দা হয়তো ইয়াতো কেতিয়াবা আহিছিল চাগে, মই নাজানো, ইফালে চাগে আহিছে। পৰাগ দাইতো গোটেই অসম ঘূৰিছে, তেখেতৰ সান্নিধ্য পোৱাসকলে চাগে জানিছে।
কিন্তু মোৰ এইখিনি মনত থকা কথা আছিল, মই এইটো কাৰণে চিঞৰি চিঞৰি কৈছোঁ যে এই কথাখিনি মোক খুদ হৈ আছিলে মনত, আৰু এই কথাখিনিকে মই ক'বৰ বাবে আচলতে ইয়ালৈ আহিছোঁ। মই অনুৰোধ জনাম সেইসকল সাহিত্যিকে, যিহেতু ছ'চিয়েল মিডিয়াত এইটো চলি আছে, যে সাহিত্য লিখক আপোনালোকে এইবাবে যাতে আপোনালোকক নমস্কাৰ কৰে সাহিত্য, এইজনক সাহিত্যিক বুলি কওক, যাতে সেই সাহিত্য দলিল হয়, সেই সাহিত্য সমাজৰ সাহিত্য হয়, সেই সাহিত্য জাতিৰ সাহিত্য হয়, সেই সাহিত্য ৰাজনীতিবিদক তৈল্যমৰ্দন কৰা সাহিত্য যাতে নহয়, সেই সাহিত্য কাৰোবাক সন্তুষ্টি দিয়া সাহিত্য যাতে নহয়, আৰু সাময়িকী সাহিত্য যাতে নহয়, আৰু বঁটা পাবৰ বাবে লিখা যাতে সাহিত্য নহয়। বঁটা নিজে আহিব, জাতিৰ কথা ক'লে বঁটা নিজে আহিব। মই অনুৰোধ জনাইছোঁ, সেইকাৰণে শিল্পীসকলে যেতিয়া আন্দোলনৰ পিছত মুখা পিন্ধি আকৌ ৰাজনীতি দললৈ জঁপিয়াইছিল, আটাইতকৈ অবাক হৈছিলোঁ সেইদিনা, একদম পাগল হৈ গৈছিলোঁ। কি মানুহ অলপ দিনৰ আগত একদম নাচিছে, মঞ্চত গাইছে ইনকলাব জিন্দাবাদ, জয় আই অসম। আৰে কাৰ হৈ কৈছিল? তেতিয়া কিবা বেলেগ বৰা চাউল খাই দিছিলি নেকি যে উকাইছিল তহঁতক? আমাৰ বৰা চাউল খালে কিছুমান পুৰণি বেমাৰ উকাই ন, তেনেকে উকাইছিল নেকি? আজি সেইকেইটা মানুহকে ভাল পায় বুলি বা এতিয়া গৈ সুধিলে কয় আমি এনেকে লগত, দাদা কেলে আহিলে আপুনি দলবিলাকলৈ? মই বিজেপি কংগ্ৰেছ বুলি কোৱা নাই দেই, সকলোকে সৰু দাদা কেলে আহিলে? নাই আমি বুজা ভুল আছিল, বুজাটো ভুল আছিল তেওঁলোকে। তেতিয়া তেওঁলোকে বুজিছিল ভুল, কিন্তু তেওঁলোকে গান গালে 50,000 মানুহে তলত আমি হাত চাপৰি মাৰি থাকো। চাওকচোন, সেইসকল মানুহে যদি এইবোৰ কৰে, মইতো আচৰিত পাওঁ এই কথাবিলাক। আৰু মোক সেইটো কাৰণে মোক কম ভাল পায়, আপত্তি নাই, মই অকলে থাকিয়ে ভাল পাওঁ, কাম কৰি যাম। যিদিনালৈকে সংবাদ মাধ্যমে ৰাখিব মোক থাকিম, এৰি দিব গৰু খুটি মাৰি ঘৰত থাকিম টিউচন কৰি, আপত্তি নাই। কিন্তু মই মোৰ কথাখিনি কমেই, এইটো মোৰ পজিশ্যন, মই এইটো কমেই। আৰু সেইটো কাৰণে চাগে আজি এই মঞ্চখন পৰাগদাৰ জন্মদিনত কথা ক'বলৈ পোৱাটো, বা এইজন সাংবাদিক আটাইতকৈ ধন্য। আজি মনোৰম দা, আজি মনোজ কুমাৰ নাথহঁতে, ছাৰহঁতে, আজি অনুপম নাথক আজি বঁটা দিছে, পৰাগ কুমাৰ দাস বঁটা দিছে। সেই লোকসকল লোকে তাত কৈছে, আৰু মোৰ দৰে সাধাৰণ এটা মানুহ, সাধাৰণ কোনো চিনি নোপোৱা এটা সাংবাদিকে আজি পৰাগদাৰ কথা ক'বলৈ পাইছো। এইটোতো মোৰ জীৱনৰ এইটো স্তম্ভ থাকি যাব মোৰ কাৰণে, নিৰ্মালী মোৰ কাৰণে। আৰু সেইবাবে শেষত সভাপতি মহোদয়ক ধন্যবাদ, থিয় হ'বলৈ দিলে আপুনি। ৰাহুলে বহুত কথা ক'লেই, অজানিত হোৱা ভুলৰ বাবে আপোনালোকৰ ভৰিৰ তলত সেৱা লৈছোঁ, কৰজোৰে আপোনালোকৰ চৰণত ধৰি কিবা যদি ভুল হৈছোঁ। আৰু পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ দীৰ্ঘম্যাদী হওক, এই মঞ্চখন জীপাল মঞ্চ হওক, সেউজীয়া মঞ্চ হওক, আনৰ বাবে পাথেয় মঞ্চ হওক, এইখন মঞ্চক যাতে সকলোৱে, মই আশা কৰিম এই মঞ্চখনে অহাবাৰ আৰু মানুহক এনেকুৱা মানুহ মাতি আনক। আৰু আজি কথাবোৰ যদি ভালো লাগিছে মোৰ আৰু ৰাহুলৰ, বা সভাপতি মহোদয় মাজে মাজে কৈ গৈছে, বা এই উদযাপন সমিতিৰ সভাপতি, ৰাতি আঁঠুৱাটো তৰাৰ পিছত শুব যে 3 মিনিটমান সাৰে নাথাকে জানো, তাৰপিছতে টোপনিটো আহে, পটককেতো আহি নাযায়। পটককে আহিছিল দুজন মানুহৰে, এই যে কাৰাগাৰত যে কৃষ্ণ সলনি কৰিছিল, তেতিয়া নিদ্ৰা দেৱী আহিছিল, এনেকে কিবা নাচি মাৰি দিছিল, দুইটা পটাপট হৈছিল। আমিতো পটাপট নুশো, আমি 3 মিনিটমান ৰওঁ, হয়নে নহয়? এই 3 মিনিট সময় অকণমান ভাবিবচোন, এই মানুহজন কোন আছিল? ফটো এখন আছে চাওক, কিন্তু এইজন কোন আছিল? যাৰ দৰমহা চাগে থকাহেঁতেন, আজি যে অৱসৰ ল'লেহেঁতেন 60 বছৰ, কিমান লাখ হ'লেহেঁতেন চাগে ঠিকনাই, মজাকে থাকিব পাৰিলেহেঁতেন। মুম্বাইত ফ্লেট লৈ, দিল্লীত ফ্লেট লৈ বিন্দাছ থাকিব পাৰিলে। ঘূৰি আহি বগা কাগজ এখন ল'লে, নীলা চিয়াহী পেন এটা ল'লে, লিখি গ'ল এফালৰ পৰা, সেই লিখা কথাবোৰ জুই হ'ল, মাৰি পেলাই পুৰস্কাৰ দিলে। আমি জীয়াই ৰাখিব লাগিব, আমি জীয়াই ৰাখিব লাগিব। সেইটো কাৰণে তোমালোকক নমস্কাৰ, গাম্ভীৰ্য ধন্যবাদ জনাইছোঁ। ইয়াত এটা পুথিভঁৰাল আছে, ৰাস্তাৰ কাষত পুথিভঁৰালটো মই পাগল হৈ গৈছোঁ। আমাৰ পুথিভঁৰাল যিকেইটা গাঁৱত আছে গোটেইকেইটা মৰি খালি, নিগনি দৌৰে, কাঠবোৰ বেকা হৈ গ'ল, উঁয়ে ধৰিলে, পুথিভঁৰাল শেষ। কলেজৰ পুথিভঁৰালকেইটাত কেতিয়াবা মানুহে ভুমুকি মাৰে, এনেই থৈ দিয়ে আৰু মোটামুটি। পুথিভঁৰালৰ অধ্যয়নটো খুব কমি গৈছে। ইয়াত পুথিভঁৰাল আছে এইকণত, এইটোতো সাংঘাতিক আদৰ্শ। আপোনালোকে জানে নাই কি জেগাত আছে? আপোনালোকৰ গাঁৱত পুথিভঁৰাল আছে, পঢ়িবলৈ মন গ'লে কিতাপ এখন ল'ৰা ছোৱালীক তাৰপৰা দিব পাৰিব। সেইবোৰ শিষ্টাচাৰ এই অঞ্চলৰ ল'ৰাই কৰিছে, মানে ইহঁতক নমস্কাৰ কৰিব আপোনালোকে। ইহঁতে এইবিলাক দেখুৱাইছে, এইবিলাক আমাৰ জাতীয় সম্পত্তি, আমাৰ চিন্তাৰ উদ্দীৰণ, চিন্তাৰ দূৰদৰ্শী, চিন্তাৰ প্ৰতীকো এইবিলাক। ধন্যবাদ জনাইছোঁ মই তোমালোকক। আৰু মই গোসানীবাৰী যুৱকবৃন্দক আকৌ কওঁ, অকণমান টানকে কৈছোঁ, ভাতটো বেয়াকে নিদিবা, ভালকে খুৱাবা। কিন্তু মই তোমালোকক সেইটো কাৰণে মনত নাৰাখোঁ, মনত ৰাখিম
তোমালোকে অনুষ্ঠানটো পাতিলা আৰু 10 বছৰ পিছত মনত ৰাখি যে এই অনুষ্ঠানটোৱে সদায় জাতীয় অনুষ্ঠান পাতে এই অনুষ্ঠানটোৰ ল'ৰাবিলাকে জাতীয় চিন্তা কৰে এই অনুষ্ঠানটোৰ ল'ৰাবিলাকে সবৰ মাজত গৈ হলেও জাতিটোৰ কথা কয় মা মাটি মানুহৰ কথা কয় মাতৃভাষা মাতৃভূমিৰ কথা কয় সেয়া আশা কৰিম ধন্যবাদ জনাইছো কিবা ভুল হ'ল যদি ক্ষমা কৰি দিব নিজৰ বুলি বহুত দীঘলীয়া কৰিলো কি গালো নাজানো এইখিনিকে গাড়ীখন চলাই আহোঁতে গুণগুণাই আহিছিল তাকে ক'লো ধন্যবাদ জনাইছো জ্যেষ্ঠবৰ ককাইদেউ যিসকল সাংবাদিক মোৰ বাবে পূজ্য পদবীয়া ধন্যবাদ জনাইছো আপোনালোককো পালো নাৰায়ণপুৰ প্ৰেছ ক্লাব মোৰ আদৰ্শ প্ৰেছ ক্লাব মই সদায় আৰু ইয়াত মাধৱদেৱৰ স্থান পবিত্ৰ ভূমি গতিকে ইয়ালৈ আজি আহিব পাৰিলো মাজুলী হৈ আহিলো এই ধুনাগুৰি ঘাট নে কি সেইফালে আকৌ যামগৈ যদি পাৰোঁ সোনকালে নতুন ই ৰাখিব আৰু গান্ধীজয় গতিকে সকলোকে আকৌ লগ পাম আশা কৰিলোঁ যোৰহাটৰ ল'ৰা উজনি অসমত তাগ নিউজত কৰি আছোঁ সদায় যাতে সঁচা সাংবাদিকতা কৰিব পাৰোঁ বলিষ্ঠ আৰু বৈশিষ্ট্যপূৰ্ণ সাংবাদিকতা কৰিব পাৰোঁ ভাল সাংবাদিকতা কৰিব পাৰোঁ কাৰোবাৰ চকু পানী ওলালে যাতে চকু পানী মুচিব পৰা সাংবাদিকতা কৰিব পাৰোঁ তাৰ বাবে যাতে আশীৰ্বাদ দিয়ে মোৰ বাবে এতিয়া নিৰ্মালী হ'ব ধন্যবাদ জয় অসম আৰু পৰাগ দা সদায় জীয়াই থাকিব ধন্যবাদ